দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ পাঠলৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ অৰ্থনৈতিক উন্নয়ন পাঠটিৰ ভাৰতত পৰিকল্পিত অৰ্থনৈতিক উন্নয়ন এই সম্পৰ্কে কিছু ধাৰণা দিবলৈ আজি এই পাঠটো মই প্ৰস্তুত কৰিছোঁ। প্ৰথমে তোমালোকে জানি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়ন মানে কি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে ইয়াৰ আগেয়ে মই যিটো পাঠ প্ৰস্তুত কৰিছিলোঁ তাত মই ভাৰতবৰ্ষত পৰিকল্পনাৰ ইতিহাস সম্পৰ্কে তোমালোকক কিছু কথা কৈছিলোঁ। লগতে ভাৰতবৰ্ষত যি পৰিকল্পনাৰ সময়সূচী 12খন পৰিকল্পনাৰ সেই 12খন পৰিকল্পনাৰ সময়সূচীৰ কথাও উল্লেখ কৰিছিলোঁ। তাৰ পাছৰ পৰ্যায়ত আজিৰ এই বিষয়টো আহিছে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়ন। এই বিষয়টোত তোমালোকে জানিব লাগিব বা অধ্যয়ন কৰিব লাগিব সেই যি ভাৰতৰ 12খন পৰিকল্পনাৰ কাৰ্যসূচী লোৱা হ'ল সেই সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত কিখিনি উন্নয়ন হ'ল সেই সম্পৰ্কে জানিবলৈ এই বিষয়টো জৰুৰী হৈ পৰে। ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নক দুটা ভাগত ভাগ কৰা হয়। ইয়াৰে প্ৰথমটোৱে সামৰি লয় 1950-51 চনৰ পৰা 1990-91 চনলৈ আৰু দ্বিতীয়টোৱে সামৰি লয় 1991-92 চনৰ পৰা বৰ্তমানলৈ। ইয়াৰে প্ৰথমটোৰ ক্ষেত্ৰত 1950-51 চনৰ পৰা 1990-91 চনলৈ সেই সময়ছোৱাত ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্য কি আছিল সেই সম্পৰ্কে তোমালোকে প্ৰথমে জানি ল'ব লাগিব। সেই সময়ত ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা আছিলে মিশ্ৰিত আৰ্থিক ব্যৱস্থা, অৰ্থাৎ যি অৰ্থনীতিত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড এই দুয়োটাৰে অৱস্থিতি দেখা যায় সেই তাকে মিশ্ৰিত আৰ্থিক ব্যৱস্থা বুলি কয়। আৰু অৱশ্যে ভাৰতীয় অৰ্থনীতিত এতিয়াও মিশ্ৰিত অৱস্থা বিৰাজমান হ'লেও সেই সময়ত ৰাজহুৱা খণ্ডই গুৰি বটা ধৰিছিল আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা আছিলে সেই সময়ত গৌণ। সেই সময়ছোৱাত আমাৰ ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ এনেধৰণৰ আছিল: অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কিন্তু সেই সময়ছোৱাত এটা কথা তোমালোকে বিশেষভাৱে মন কৰিবা যে 1950-51 চনৰ পৰা 1990-91 চনলৈ ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত 3.5% আছিল। এতিয়া চাওঁ আমি আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিত জীৱিকাগত গাঁথনিৰ দিশৰ পৰা যি তিনিটা খণ্ড চিনাক্তকৰণ কৰা হৈছে সেই তিনিটা খণ্ডৰ অৰিহণা GDP-লৈ সেই সময়ত কেনে আছিলে। প্ৰথমে চোৱা প্ৰাথমিক খণ্ডৰ অৰিহণা। প্ৰাথমিক খণ্ডই 1950-51 চনত 61% অৰিহণা GDP-লৈ আগবঢ়াইছিলে, যিটো হ্ৰাস হৈ 1990-91 চনত হৈ গৈ 34.9%। আৰু এই হ্ৰাসৰ পৰিমাণ আমি চিত্ৰৰ দ্বাৰা এনেদৰে উপস্থাপন কৰিব পাৰোঁ। ইয়াৰ এটা কাৰক হিচাপে আমি 1965 চনত ভাৰতত সংঘটিত হোৱা খৰাং অৱস্থাৰ কথা উল্লেখ কৰিব পাৰোঁ। আৰু সেই সময়ত ভাৰত চৰকাৰে এক ব্যৱস্থাৰ জৰিয়তে কৃষি উন্নয়নৰ বাবে চেষ্টাত ব্ৰতী হৈছিল আৰু তাৰ বাবে তেওঁলোকে এখন আঁচনি প্ৰস্তুত কৰিছিল যিটোক আমি গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱ বুলি জানো। আৰু সেউজ বিপ্লৱৰ সূচনা হৈছিল 1965 চনত। কিন্তু বিশেষভাৱে এটা কথা মন কৰিব লাগিব যে সেই সময়ত সেউজ বিপ্লৱ কেৱল দুখন ৰাজ্যত পাঞ্জাৱ আৰু হাৰিয়ানাতহে লোৱা হৈছিলে আৰু দুবিধ শস্যকহে সামৰি লোৱা হৈছিলে। সেই শস্য দুবিধ আছিল ধান আৰু ঘেঁহু। এইবাৰ চোৱা দ্বিতীয় খণ্ডৰ অৰিহণা। দ্বিতীয় খণ্ডটো গঠিত হয় উদ্যোগ খণ্ডৰে আৰু সেই সময়ছোৱাত GDP-লৈ উদ্যোগ খণ্ডৰ অৱদান আছিল 1950-51 চনত 14.5%, যিটো 1990-91 চনত 27%লৈ বৃদ্ধি হৈছিল। আৰু এই বৃদ্ধিৰ পৰিমাণ চিত্ৰৰ দ্বাৰা এনেদৰে উপস্থাপন কৰিব পাৰি। পুনৰ চোৱা তৃতীয় খণ্ডৰ অৰিহণা সম্পৰ্কে। তৃতীয় খণ্ড গঠিত হয় সেৱা খণ্ডৰ দ্বাৰা আৰু তৃতীয় খণ্ডই অৰিহণা আগবঢ়াইছিলে 1950-51 চনত 24.5%, যিটো 1990-91 চনত হ'লহি 40%। অৰ্থাৎ সেৱা খণ্ডই GDP-লৈ যথেষ্টখিনি অৰিহণা আগবঢ়াইছিলে। আৰু চিত্ৰৰ দ্বাৰা এই তৃতীয় খণ্ডৰ অৰিহণা আমি এনেদৰে উপস্থাপন কৰিব পাৰোঁ। এইবাৰ আমি তিনিওটা খণ্ডৰ
অৰিহণাখিনি চিত্ৰৰ দ্বাৰা এনেকৈ একেটা চিত্ৰতে উপস্থাপন কৰি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু চিত্ৰৰ পৰা তোমালোকে এই কথা মন কৰিবা যে যিডাল নীলা ৰেখাডালে প্ৰাথমিক খণ্ডটো প্ৰতিনিধিত্ব কৰিছে, আৰু তলৰ কমলা ৰঙৰডালে দ্বিতীয় খণ্ড, আৰু ওপৰৰ ৰঙা ৰেখাডালে তৃতীয় খণ্ডটি প্ৰতিনিধিত্ব কৰিছে। আৰু চিত্ৰৰ পৰা এই কথা প্ৰতীয়মান হৈছে যে তৃতীয় খণ্ড অৰ্থাৎ সেৱা খণ্ডৰ অৰিহণা উক্ত সময়ছোৱাত যথেষ্ট বেছি আছিলে। এইবাৰ আমি ভাৰতৰ পৰিকল্পিত উন্নয়নৰ দ্বিতীয় চোৱা সময়লৈ যাওঁ। আৰু এই দ্বিতীয় চোৱা সময় 1991-92 পৰা বৰ্তমানলৈকে ধৰা হয়। 1991 চনত PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল, আৰু সেই সংস্কাৰ কাৰ্যসূচীৰ পটভূমিতে তেওঁলোকে নতুন অৰ্থনৈতিক নীতি লৈছিলে, যাক LPG পলিচি বুলিও কোৱা হয়। আৰু এই LPGৰ সম্পূৰ্ণ অৰ্থ হ'ল L লিবাৰেলাইজেশ্যন উদাৰীকৰণ, আৰু P প্ৰাইভেটাইজেশ্যন ব্যক্তিগতকৰণ, আৰু G গ্ল'বেলাইজেশ্যন অৰ্থাৎ গোলকীকৰণ। আৰু এই LPG পলিচিয়ে পাব্লিক ছেক্টৰ চৰকাৰী খণ্ডৰ গুৰুত্ব কমাই আনিছিলে। আৰু এই যি পৰিৱৰ্তন আহিছিলে, এই পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছিলে। সেইকেইটা হ'ল প্ৰথমতে বিত্তীয় ঘাটিয়ে সেই সময়ত দেখা দিছিলে। চৰকাৰী যি ব্যয়, সেই চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰ চৰকাৰী আয় বৃদ্ধিৰ হাৰতকৈ বেছি আছিলে। আৰু চৰকাৰে যথেষ্ট পৰিমাণ বিনিয়োগ বৃদ্ধি কৰা স্বত্তেও ভালেমান উদ্যোগে কিন্তু সেই সময়ত লোকচান ভৰিছিলে। 1990 চনৰ মাৰ্চ মাহত 244টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ 58টাই ৰুগ্ন হৈ পৰিছিল। সেই সময়ত ভাৰতৰ অৰ্থনীতিত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ দ্বিতীয়টো কাৰণ আছিল ইনফ্লেশ্যন, অৰ্থাৎ মুদ্ৰাস্ফীতিৰ হাৰ সেই সময়ত বৃদ্ধি হৈছিল। আৰু তৃতীয়টো কাৰণ হিচাপে আমি উল্লেখ কৰিব পাৰোঁ বৈদেশিক বাণিজ্যত ঘাটিৰ সৃষ্টি হোৱা কথাটো। যেতিয়া অৰ্থনীতি এখনৰ ৰপ্তানি ইজুকেলটো আমদানি হ'ব, তেতিয়া বৈদেশিক বাণিজ্যত ভাৰসাম্যজনিত এটা অৱস্থাৰ সৃষ্টি হ'ব। আনহাতে যদি আমদানিৰ পৰিমাণ ৰপ্তানিতকৈ বৃদ্ধি হয় বা ৰপ্তানিৰ পৰিমাণ আমদানিতকৈ বৃদ্ধি হয়, তেন্তে বৈদেশিক বাণিজ্যত এক অভাৰসাম্যজনিত অৱস্থাৰ সৃষ্টি হয়। আমাৰ ভাৰতীয় অৰ্থনীতিত সেই সময়ত এক অভাৰসাম্যজনিত অৱস্থাৰ সৃষ্টি হৈছিল। ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল, অৰ্থাৎ আমদানিৰ পৰিমাণ যথেষ্ট বাঢ়িছিল। ফলত বৈদেশিক বাণিজ্যত এক প্ৰকাৰ ঘাটিৰ সৃষ্টি হৈছিল। এতিয়া আমি চাওঁ আমাৰ ভাৰতবৰ্ষত যি অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী লোৱা হ'ল, তাৰ সুফলসমূহ কি কি। প্ৰথম আমি আঙুলিয়াব পাৰোঁ আমাৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে, অৰ্থাৎ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পৰিলক্ষিত হয়। ইয়াত আমি কিছু তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তাত তোমালোকে দেখিবা 2005, 6 আৰু 7 এই তিনিওটা চনত 9.5, 9.7 আৰু 9.2% বাৰ্ষিক বৃদ্ধিৰ হাৰ পৰিলক্ষিত হৈছে। আকৌ 13-14ত 7.2%, বাকী 15-16ত 8%, আৰু 17-18ত পুনৰ 7% বাৰ্ষিক বৃদ্ধিৰ হাৰ পৰিলক্ষিত হৈছে। কিন্তু 2018-19ত এই হাৰটো অলপ তললৈ নামিছে, সেইটো হ'ল 6.81%। আমাৰ ভাৰতবৰ্ষৰ যি চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ CSO, সেই CSOয়েও 2019 চনৰ 31 মে'ত এটা কথা ঘোষণা কৰিছিল যে 2015 পৰা এইটো প্ৰথম ইমান তললৈ নমা বাৰ্ষিক বৃদ্ধিৰ হাৰ। আৰু দ্বিতীয়টো আমাৰ সংস্কাৰ কাৰ্যসূচীৰ সুফল হ'ল পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমা নাই। আৰু তৃতীয় সুফল হিচাপে আমি উল্লেখ কৰিব পাৰোঁ আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক যি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, সেই ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য যি মুদ্ৰা, সেই মুদ্ৰাৰ পৰিমাণ যথেষ্ট বাঢ়িছে। এইবাৰ চাওঁ আমাৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰিব পৰা কিছুমান সমস্যাৰ কথা।
ইয়াত প্ৰথম আমি উল্লেখ কৰিব পাৰোঁ প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে আৰু দ্বিতীয়তে পণ্যৰ প্ৰতি যি অত্যধিক আসক্তি সেই আসক্তিয়ে কিন্তু ভোগবাদী অৰ্থনীতিৰো সৃষ্টি কৰিছে আৰু তৃতীয়তে গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাব কিন্তু নালাগিব অৰ্থাৎ তেওঁলোক সচেতন হ'ব লাগিব আৰু 4 নম্বৰ বজাৰকেন্দ্ৰিক যি অৰ্থনীতি সেই বজাৰকেন্দ্ৰিক অৰ্থনীতিয়ে দৰিদ্ৰসকলক কিছু ক্ষেত্ৰত বঞ্চিত কৰে। আজি তোমালোকলৈ মোৰ দিব লগা পাঠ ইমানেই আছিলে। আমি শেষত পুনৰ এবাৰ এই অধ্যায়টোৰ পৰা কি শিকিলোঁ তাক জুকিয়াই চাওঁ আহচোন। প্ৰথমে আমি শিকিলোঁ 1950-51 চনৰ পৰা 1990-91 চনলৈ যি অৰ্থনীতিৰ লক্ষ্য আছিল আৰু বিকাশৰ ধাৰা আছিল সেই পৰিকল্পিত অৰ্থনৈতিক উন্নয়ন ভাৰতৰ সেই সম্পৰ্কে আমি কিছু কথা জানিব পাৰিলোঁ আৰু দ্বিতীয়তে পিছৰচোৱা কাল যি 1991-92 পৰা বৰ্তমানলৈকে পৰিকল্পনাৰ সেই কালচোৱাত আমাৰ অৰ্থনৈতিক ব্যৱস্থাৰ লগতে বিকাশৰ ধাৰা কেনে আছিল তাক তথ্যৰ সহায়ত আমি উপস্থাপন কৰিলোঁ আৰু 1991 চনত যি নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল তাৰ সুফল লগতে এই ব্যৱস্থাই সৃষ্টি কৰা সমস্যাসমূহ সম্পৰ্কে মই তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা সামান্য হ'লেও উপকৃত হ'বা আৰু ভৱিষ্যতলৈ অন্য এটা পাঠ লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিম। আজি মোৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।